বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিম অসমীয়া সাধাৰণ জ্ঞানৰ কিছুমান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ। গতিকে ভিডিঅ'টি শেষলৈ চাব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। এতিয়া আহিছোঁ আমি মূল প্ৰশ্নসমূহলৈ। প্ৰথম প্ৰশ্ন হৈছে অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? ইয়াৰে শুদ্ধ উত্তৰ হৈছে ভোগেশ্বৰ বৰুৱা। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ। ফখৰুদ্দিন আলী আহমেদ ভাৰতবৰ্ষৰ কিমানতম ৰাষ্ট্ৰপতি আছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে পঞ্চম। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ। কিমান চনত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে 1999 চনত। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ। অসমৰ পৰা কোনে প্ৰথমে ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়ুক্ত হিচাপে নিযুক্ত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে হৰিশংকৰ ব্ৰহ্ম। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ। অসমৰ কাক লায়ন মেন অফ আছাম বুলি জনা যায়? ইয়াৰে শুদ্ধ উত্তৰ হৈছে ৰাধা গোবিন্দ বৰুৱা। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ। সৈয়দ আব্দুল মালিকে 1972 চনত কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অঘৰী আত্মাৰ কাহিনী। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ। অসমৰ কাক লুইত কোঁৱৰ বুলি জনা যায়? ইয়াৰে শুদ্ধ উত্তৰ হৈছে ৰুদ্ৰ বৰুৱা। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ। 2017 চনত কোনে অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে জয়ন্ত মাধৱ বৰা। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ। চুতীয়া ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে বীৰপাল। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ। কিমান চনত আছাম এছ'চিয়েশ্যন গঠন কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে 1903 চনত। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ। আছাম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ। এছিয়াৰ প্ৰথম তেল শোধনাগাৰ কোনটো? ইয়াৰে শুদ্ধ উত্তৰ হৈছে ডিগবৈ তেল শোধনাগাৰ। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ। ডিগবৈ তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে 1901 চনত। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ। ডিগবৈ তেল শোধনাগাৰটো অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰ হৈছে তিনিচুকীয়া জিলাত। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ। অসমৰ কোনখন চহৰক তৈল নগৰী হিচাপে জনা যায়? ইয়াৰে শুদ্ধ উত্তৰ হৈছে ডিগবৈ। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে আনোৱাৰা তাইমুৰ। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ। অসমৰ জাতীয় পক্ষী কি? ইয়াৰে শুদ্ধ উত্তৰ হৈছে দেওহাঁহ। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ। ভট্টদেৱৰ সম্পূৰ্ণ নাম কি? ইয়াৰে শুদ্ধ উত্তৰ হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ। অসমীয়া গদ্য সাহিত্যৰ জনক কোন? ভট্টদেৱ। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ। অসমৰ কোন জিলাত শ্ৰীসূৰ্য পাহাৰ অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰ হৈছে গোৱালপাৰা জিলাত। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ। অসমৰ আটাইতকৈ ওখ পৰ্বতমালা কি? ইয়াৰে শুদ্ধ উত্তৰ হৈছে বৰাইল পৰ্বত। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ। অসমীয়া সাহিত্যত কাক ভাঙনি কোঁৱৰ হিচাপে জনা যায়? ইয়াৰে শুদ্ধ উত্তৰ হৈছে আনন্দ চন্দ্ৰ আগৰৱালা। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ। অসমীয়া সাহিত্যত কাক উপন্যাস সম্ৰাট বুলি জনা যায়? ইয়াৰে শুদ্ধ উত্তৰ হৈছে ৰজনীকান্ত বৰদলৈক। ধন্যবাদ বন্ধু বান্ধৱীসকল। আপোনালোকে যদি ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টি আগলৈ শ্বেয়াৰ কৰিব, লগতে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব। ধন্যবাদ। জয় আই অসম।